দিয়া হ'ব গতিকে এতিয়াৰ পৰা আপোনাৰ নিজৰ জিলাত ট্ৰান্সফাৰ হ'বৰ কাৰণে বৰ বেছি অসুবিধা নহয় আপোনালোকে বিদ্যালয়ৰ জিলাৰ পৰিদৰ্শক মহোদয়ৰ লগত বা তেওঁলোকে যদি ভৱিষ্যতে পৰ্টেল দিয়ে তেনেহ'লে সেই মাধ্যমেৰে আপুনি নিজৰ জিলাত খুব সহজে ট্ৰান্সফাৰ লাভ কৰিব পাৰিব আমাৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে আসাম টিপছক সাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব ধন্যবাদ